নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শিৱৰাত্ৰি, সেইকাৰণে ধুনীয়াকৈ পাঞ্জাবী গামোচা লৈ ল'লোঁ। যিহেতু আমাৰ গাঁৱতে শিৱস্থান আছে, তো গাঁৱতে যাম, বেলেগ ক'তো নাযাওঁ। ধুনীয়াকৈ তেলবন্তি চাকি দি থৈ আহোঁগৈ আৰু বলক মোৰ লগত আপোনালোকো বলক। বৰ্তমান টাইম 12:50 হ'লে, মানে এই জামকৈ ৰখোঁতে ৰাতিপুৱাৰ পৰা তো বহুতেই দেৰি হ'ল। তো এতিয়া ভালেই হ'ব, অলপমান মানে ভিৰটো কমিব, যিহেতু আমাৰ শিৱ মন্দিৰত বহুত এটা ভিৰ হয়। তো এতিয়া অলপমান ভিৰো কমিছে চাগে, তো ফটককৈ যায় ধুনীয়াকৈ তেলবন্তি চাকি জ্বলাই থৈ আহোঁ। এইফাললৈ গোটেইবিলাক বস্তু যোগাৰ কৰিয়ে ৰাখিছোঁ, মাত্ৰ লৈ পেলাই যাবহে লাগে। পুৰা মানে জমনি হৈ গ'ল মোৰ লগত। মানে মই ভাবিছিলোঁ ৰাস্তা কিনাৰ দোকানতে বন্তি চাকি বেছি আছিলে, তো তাৰপৰা ল'মগৈ বুলি ভাবিছিলোঁ। তো দোকানখন বন্ধ হৈ গ'ল আৰু লাষ্টত বকুল তললৈ গ'লোঁ, বকুল তলতো বন্ধ হৈ গ'ল। এতিয়া আকৌ সাতগাঁৱত যাব লাগিব বন্তি চাকি আনিবলৈ, সেইকাৰণে আকৌ ঘৰত আহিবলগীয়া হ'ল। স্কুটিখন বোলো লৈ কৰি যাম। মাজে সময় মোৰ লগত এনেকুৱা জমনি হৈয়ে থাকে, বন্ধও হ'ব দিয়কচোন। এতিয়া টাইম 1টাই বাজিলে। এতিয়া আহি পালোহি শিৱস্থানলৈ আৰু মানুহবিলাক বাৰু কমাই নাই, এতিয়া 1:16 হ'লেই। আৰু এইফালে জানটি হাইৰা দি দে বন্তি চাকি জ্বলাই সেৱা কৰি লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভাগে হৈছে গাঁৱৰে শিৱ মন্দিৰ ভাগ বনাই আছে বাৰু, সম্পূৰ্ণ হোৱা নাই। অহা বছৰলৈ মানে চাগে সম্পূৰ্ণই হৈ যাব। এতিয়া অলপ সময়ৰ কাৰণে কেমেৰাটো বন্ধ কৰোঁ আৰু মই সেৱাটো কৰি আহোঁগৈ। মানুহবিলাক আহি ইয়াতে ধুনীয়াকৈ সেৱা কৰে আৰু এইফালেও ধুনীয়াকৈ সেৱা কৰা হৈ গ'ল। আৰু এইফাললৈ চাহৰো ব্যৱস্থা কৰিছে, মানে ইয়াত চাহ বনাই আছে। মন্দিৰৰ পৰা প্ৰসাদ আৰু চাহ খাই ওলাই দিলোঁ। এতিয়া টাইম 2টা বাজিলে আৰু মানুহবিলাক শেষেই হৈ গ'ল আৰু ময়ো সেইকাৰণে ঘৰলৈ গৈ থাকোঁগৈ। এতিয়া মন্দিৰৰ পৰা ওলাই দিছোঁ, মানে আবেলিলৈ আহিম। মানে আবেলি মানে এতিয়া 2টা বাজিয়ে গ'ল, মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভোক লাগিছে মানে। তো সেইকাৰণে ঘৰত গৈ পেলাই ধুনীয়াকৈ ভাতটো খাই আহোঁ, আকৌ আবেলিলৈ এপাক আহিম বাৰু। আবেলি আহিম বুলি যে কৈছিলোঁ, আবেলি আহিবলৈ নোৱাৰিলোঁ দিয়ক। এতিয়া টাইম 7:30 হ'লেই। নাহিম বুলিয়ে ভাবিছিলোঁ, আকৌ যান্ত্ৰিক যেতিয়া লগ পালোঁ, বোলো এপাক বোলো মন্দিৰৰ ফালৰ পৰাই আহোঁগৈ। সেইকাৰণে দুয়োটাই গুচি আহিলোঁ। আৰু সেইফালে এতিয়া আইসকলে নাম গাই আছে, তাকে অলপমান সময় চাওঁ, তাৰপিছত যামগৈ আৰু দিয়ক। আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি ইমানখিনি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি যাব। তো লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ বাই।